আছে গতিকে ইয়াত আমাৰ কাৰ্যকৰ্তাসকলৰ লগত বুথ আৰু বিভিন্ন পৰ্যায়ৰ আমাৰ বিষয়া আৰু সদস্য আছে সেইটো লৈ পেলাই আগন্তুক নিৰ্বাচন সম্পৰ্কে মানে আলোচনা কৰা হৈছে যাতে বেছি দিন নাই গতিকে নিজৰ নিজৰ সাংগঠনিক কামবিলাক যাতে ভালদৰে কৰি লৈ যায় আৰু নিৰ্বাচন অহাৰ লগে লগে যাতে ভালদৰে প্ৰচাৰটো কৰিব পাৰে গতিকে সেইখিনি নিৰ্বাচন মানে অহাৰ লগে লগে এটা তৈয়াৰী গ্ৰাছৰুট লেভেলত যাতে তৈয়াৰী হৈ থাকে তামুলপুৰ সমষ্টিত আপোনাৰ নাম খুব চৰ্চা হৈছে নাই মোৰতো চৰ্চা এনেই হৈ থাকিব কিন্তু তামুলপুৰ সমষ্টি এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে মানে খেলাটো প্ৰায় নিশ্চিত হৈছে আৰু তাৰ কাৰণে এতিয়া কাম কৰি আছে না পাৰ্টিটো মই হ'ব কোন হ'ব এইটোৰ লগত কথা নাই এতিয়া যেতিয়া সময় হ'ব তেতিয়া দিব আৰু কি কয় আমাৰ কথাটো হ'ল ময়ো জিকিব লাগিব আৰু চব সমষ্টিতে আমাৰ জিকিব লাগিব তেতিয়াহে আমি চৰকাৰ গঠন কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী কৰি যি গতিত অসমখন আগুৱাই লৈ গৈ আছে তেনেকুৱা যাতে আমি আৰু কণ্টিনিউ প্ৰচেছত লৈ যাব পাৰোঁ আজি তামুলপুৰ জিলাৰ মানে বিষয়া কাৰ্যালয়বিলাক হৈ আছে সেইবিলাক সম্পূৰ্ণ হৈ আমি কাৰ্যক্ষম কৰিব লাগে তামুলপুৰত আজি বিভিন্ন দলং হৈছে আজি কুমাৰীকাটাৰ পৰা আৰম্ভ কৰি মানে অন্যান্য নদীবিলাকতো আৰম্ভ হৈছে এইবিলাক যাতে আৰু ভালদৰে কৰিব পাৰে কেইটামান ৰাস্তা আছে আছাম মালাত আমি সেইবিলাক কৰি পেলাই সম্পূৰ্ণ কৰিব লাগিব মেডিকেল কলেজ হৈছে এইটো আমি একাডেমিক সেশনটো যাতে আৰম্ভ কৰিব পাৰোঁ আমাৰ তামুলপুৰ কলেজটো অলপ আধুনিকতা কৰিব লাগে আমাৰ সায়েন্স কলেজ নাই আমাৰ BEd কলেজ নাই আমাৰ ল কলেজ নাই আৰু মেনেজমেণ্ট কলেজ নাই তেনেকুৱা ধৰণৰ বহুতো তামুলপুৰত মানে প্ৰয়োজন আছে গতিকে সেইবোৰ আমি কৰিব লাগে আৰু সেইবোৰ কৰিব লাগিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি যেনেকৈ তেখেতে অসমখন আগুৱাই লৈ গৈ আছে তেনেকুৱা ধৰণৰ পৰিকল্পনাৰ আধাৰতে আমাৰ তামুলপুৰৰ বাকী থকা কামখিনি কৰিব পাৰিম চোৱা এলায়েন্সতে খেলিব আমাৰ BJP আৰু মানে BPF মানে একেলগে খেলিব গতিকে একেলগে খেলাৰ কাৰণে মানে এতিয়া সেইবোৰ আলোচনা চৰ্চাটো চলি থাকিব গতিকে তামুলপুৰ BJP এতিয়া মানে আগন্তুক নিৰ্বাচনৰ কাৰণে গোটেই তৈয়াৰীটো কৰি আছে গতিকে তাততো বেয়া পাবলগীয়া একো নাই আৰু যদি কি কয় BPF আজি লাগিলে ফাইনেল পৰ্যায়ত হয় তথাপিও BPFৰ প্ৰাৰ্থীকো আমি জিকাই লৈ যাম